নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছো আপোনালোকক এই ইউটিউব চেনেলটোলৈ আজি ভিডিঅ'টোত আমি জুনিয়ৰ এসিস্ট্যান্ট এজনে চাকৰিত জয়েন কৰি প্ৰথম স্যালাৰি কিমান টকা পাব তেওঁ গ্ৰছ স্যালাৰি কিমান হ'ব তেওঁৰ ডিডাকশন কিমান আহিব আৰু ইনহ্যান্ড স্যালাৰি কিমান হ'ব তাৰ ক্যালকুলেশন কৰিম আহক এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰো জুনিয়ৰ এসিস্ট্যান্ট পোষ্টৰ স্কেল অফ পে টু হয় 14000 টু 70000 লৈ আৰু যেতিয়া ক্ৰমানে ইনক্ৰিমেন্ট লাগিব তেতিয়া এই 14000 টু ইনক্ৰিজ হৈ গৈ থাকিব আৰু ম্যাক্সিমাম কিমান হ'ব আমাৰ 70000 লৈ এতিয়া আমি যেতিয়া যেহেতু প্ৰথমতে জয়েন কৰিব তেতিয়া আপোনাৰ স্কেল অফ পে টু ষ্টাৰ্টিং হ'ব 14000 ৰ পৰা আৰু গ্ৰেড পে আহিব আপোনাৰ 6200 এই স্কেল অফ পে আৰু গ্ৰেড পে টু একেলগে কোৱা হয় বেসিক পে বুলি আৰু ইয়াত বেসিক পে কিমান আহিছে আমাৰ এই দুটাক এড কৰাৰ পিছত 20200 रुपीस এটো হৈ যাব আমাৰ বেসিক পে ইয়াত মই ধুনিয়াকৈ লিখি দিছো স্কেল অফ পে আৰু গ্ৰেড পে একেলগে বেসিক পে বুলি কোৱা হয় আৰু আমাৰ কিমান আহিছে বেসিক পে টোটাল 20200 रुपीस এতিয়া আহো এলাউন্সেল এটা এলাউন্সেস কি আছে প্ৰথমটো আছে আমাৰ ডিয়াৰনেস এলাউন্সেস আৰু এতিয়া এট প্ৰেজেন্ট মই যেটো সময়ত ভিডিও বনাইছো ডিয়াৰনেস এলাউন্সেস হৈছে আপোনাৰ 58% আৰু এই 58% টো কিহত দিয়ে আপোনাৰ বেসিক পে দিয়ে এতিয়া আমাৰ বেসিক পে কিমান আছিল 20200 আৰু ইয়াৰ যদি আমি 58% লওঁ তে ইয়াত আহিব আপোনাৰ 11716 रुपीस আহিব আমাৰ দিয়ে তাৰ পিছত এলাউন্সেস আছে আমাৰ এইচআৰএ মানে হাউস ৰেন্ট এলাউন্সেস মই ইয়াত ধৰিছো আপোনাৰ 8% ইনে আপোনাৰ এইচআৰএ 7% থাকে 8% থাকে আৰু 10% থাকে 7% টো হৈছে আপোনাৰ যদিহে আপোনাৰ অফিসটো ৰুৰেল এৰিয়াত যদি থাকে তেতিয়া আপুনি হাউস ৰেন্ট এলাউন্সেস পাব 7% আৰু যদিহে আপোনাৰ আৰবান এৰিয়াত থাকে তেতিয়া পাব আপুনি 8% আৰু গুৱাহাটীত যদি আপোনাৰ পোস্টিং হয় বা গুৱাহাটীত যদি আপুনি জব কৰে তেতিয়া আপুনি পাব হাউস ৰেন্ট এলাউন্সেস 10% মই এতিয়া কাৰণে 8% দি ক্যালকুলেশনটো কৰিছো আপোনালোকে ক্যালকুলেশনটো কৰি লব হেতু হিচাপে যদি আপোনাৰ ৰুৰেলত হয় তেতিয়া আপুনি 7% ধৰি লব আৰু যদি আপোনাৰ গুৱাহাটীতে পোস্টিং হয় তেতিয়া আপুনি 10% কৰি লব আৰু যদিহে আৰবানত হয় তেতিয়া 8% তে 8% ধৰি ললে আমাৰ বেসিক পে কিমান আছিল আপোনাৰ 20200 আৰু তাৰ 8% কৰিলে আহে আমাৰ 1616 रुपीस যদিহে আমি 20200 ৰ যদি 8% আমি কৰো তেতিয়া আমাৰ আহিব 1616 रुपीस তাৰ পিছত আছে মেডিকেল এলাউন্সেস টো আপোনাৰ ফিক্স 600 रुपीस দিব তাৰ পিছত আছে এটা স্পেশাল পে এটা স্পেশাল পে হয় আপোনাৰ কিছুমান ডিস্ট্ৰিক্টত দিয়ে যেনে মাজুলী ডিস্ট্ৰিক্টত আপুনি যদি মাজুলী ডিস্ট্ৰিক্টত জব কৰে বা পোস্টিং পায় তেতিয়া আপুনি এটা স্পেশাল পে পাব মাজুলী ডিস্ট্ৰিক্টৰ কাৰণে এই স্পেশাল পে টো হৈছে আপোনাৰ 400 रुपीस আৰু যেনে আপুনি কাৰ্বি আংলঙত যদি কৰে কাৰ্বি আংলঙতো এটা স্পেশাল পে দিয়ে কিমান দিয়ে মই এক্স্যাক্টলি গম নাপাও কিন্তু আপুনি যদি মাজুলীত কৰে মাজুলী পোস্টিং পায় তেতিয়া আপুনি 400 रुपीस এটা স্পেশাল পে পাব এটা সদ্যহতে মই এই ভিডিওটোত কাৰণে কোনো স্পেশাল পে ধৰা নাই যেটো হিচাপে আপোনালোকৰ যত পোস্টিং হ'ব তাত আপোনালোকে গম পাব যে আপোনালোকৰ স্পেশাল পে যদি থাকে তে স্পেশাল পে তাত এড হৈ যাব এলাউন্সেছত এতিয়া আমাৰ টোটাল এলাউন্সেস কিমান আহিলে বেসিক पे और अलाउंसेस আমাৰ আহিলে আপোনাৰ বেসিক पे 20200 দিয়ে 11716 এইচআৰএ 1616 মেডিকেল এলাউন্সেস মিলি পেনা আপোনাৰ টোটাল হৈ গল 34132 আৰু এটুকে কয় আপোনাৰ গ্ৰছ স্যালাৰি বুলি কব এতিয়া সক মই টোটালত লিখি দিছো ধুনিয়াকে 3 + 4 + 5 + 6 + 7 আপোনালোকৰ যদি স্পেশাল পে থাকে আৰু এইচআৰএ যদি আপোনালোকে বেলেগ ধৰে হেতু হিচাপে আপোনালোকে নিজে ক্যালকুলেশন কৰি পিনে চাব আপোনালোকৰ গ্ৰছ স্যালাৰিটো অলপ কম বেছি হ'ব পাৰে হেতু হিচাপে এতিয়া আহো আমি ডিডাকশনলৈ এটা ডিডাকশনৰ কেবা প্ৰকাৰৰ আছে আমাৰ প্ৰথম ডিডাকশনটো হ'ব আপোনাৰ এনপিএস নেশনাল পেনশন স্কিম এটো আপোনাৰ নেশনাল পেনশন স্কিমত আমাৰ বেসিক পে প্লাস ডিএ তাৰ 10% টো আমাৰ ডিডাক্ট হয় আমাৰ বেসিক পে আছিল 20200 रुपीस আৰু আপোনাৰ ডিএ আছিল 11716 रुपीस তো ইয়াক যদি এড কৰা যায় 61913 31916 रुपीस আৰু ইয়াৰ আমাৰ কি হয় 10% ডিডাক্ট কৰিব তো 10% ডিডাক্ট কৰিলে হৈ যাব আপোনাৰ 3191.6 তো এটো যদি আমি ৰাউন্ড অফ কৰিলে হৈ যাব আপোনাৰ 3192 তো এটো হৈ যাব আপোনাৰ এনপিএস ৰ ডিডাকশন তো এনপিএস ৰ ডিডাকশন কৰিব আপোনাৰ 3192 रुपीस তাৰ পিছত আহো পিটেক্স মানে প্ৰফেশনাল টেক্স ইয়াত আপোনাৰ ডিডাকশন হ'ব 208 रुपीस জিআইএস মানে গ্ৰুপ ইন্সুৰেন্স তাত আপোনাৰ ডিডাকশন হ'ব 200 रुपीस আৰু এমএমএলএসৱাই
তাৰ মানে এইটো হৈছে এটা অসম চৰকাৰৰ হেল্থ ইঞ্চুৰেঞ্চ আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা বুলি কয় এইটো হৈছে আপোনাৰ অপচনেল এইটো আপোনাৰ যদি অলৰেডি কিবা হেল্থ ইঞ্চুৰেঞ্চ আছে আৰু আপুনি যদি কটাব নিবিচাৰে তেতিয়া আপুনি এখন এপ্লিকেশ্যন কৰিলে আপোনাৰ পৰা এই 225 रुपीसটো ডিডাকশন নকৰে আৰু যদিহে আপুনি ইয়াৰ বেনিফিটটো ল'ব বিচাৰে তেতিয়াহ'লে আপুনি 225টো ডিডাকশন কৰাব লাগিব তেতিয়া হৈ যাব এই গোটেইখিনি এড কৰিলে আপোনাৰ হ'ব টোটেল ডিডাকশনত 3825 रुपीस আহিব ইয়াত চক মই লিখি দিছো 9 10 11 12 মানে এইকেইটা ডিডাকশন এই ডিডাকশনটো মিলি পেনে 3825 रुपीस এই MMLS টো অপচনেল বুলি মই কৈছিলো আপোনালোকে যদি এটো লব নিবিচাৰে তেতিয়া আপোনালোকৰ ডিডাকশন নহব এটোত আপোনালোকে সেলেট পাই যাব তেতিয়া আপোনালোকৰ ডিডাকশনটো অলপ কম হ'ব আৰু যদি আপোনালোকে কটায় তেতিয়া ডিডাকশনটো ইমান আহিছে এটা এটো হৈ যায় আমাৰ টোটেল ডিডাকশন এতিয়া আমি গ্ৰছ স্যালাৰি পৰা এই যেটো ডিডাকশনটো আছে এই ডিডাকশনটো মাইনাস কৰি দিলে আমি পাই যাম নেট স্যালাৰি তো আমাৰ নেট স্যালাৰি আমি যদি কওঁ 34132 পৰা আমি 3825 যদি মাইনাস কৰো তেতিয়া আমি পাম 30307 रुपीस তো এটো হৈ যাব আমাৰ নেট স্যালাৰি যেটো আমি ইনহেন্স স্যালাৰি বুলি কওঁ আমি যদি প্ৰথম যদি চাকৰি জয়েন এজ এ জুনিয়ৰ এসিস্ট্যান্ট হিচাপে যদি জয়েন কৰো তেতিয়া আমাৰ ইনহেন্স স্যালাৰি আহিব আপোনাৰ 30307 रुपीस যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ